Hello friends, মই শ্ৰী Rohit Sharma, welcome back my YouTube channel Cricket Super Fans. বন্ধুসকল আপোনালোকৰ লগত এই ক্ৰিকেট লেড ভিডিঅ' আলোচনা কৰিম ইণ্ডিয়া ভাৰ্চেছ অষ্ট্ৰেলিয়া মাজত প্ৰথমখন ODI মেচ হৈ গৈছে প্ৰথমখন ODI মেচত ইণ্ডিয়াই অষ্ট্ৰেলিয়াক 6 উইকেটৰ বিনিময়ত পৰাস্ত কৰে আৰু এই সেকেন্ড ODI মেচত আপোনালোকক প্লেইং 11 দেখুৱাম আৰু আপোনালোকৰ লগত প্লেইং 11 কোন খেলিব এই সেকেন্ড ODI মেচত আপোনালোক সেইবিলাক বিষয়ে আলোচনা কৰিম আপোনালোকে ভিডিঅ'টো চাওক সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰি বন্ধুসকল দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ লেটস গো ভাৰতত অৱস্থিত নাগপুৰৰ বিধাৰবা ক্ৰিকেট এছ'চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এই খেল আৰু এই খেল 5 মাৰ্চ 2019 তাৰিখে দিনৰ 1:30 বজাৰ পৰা আৰম্ভ হ'ব ফাৰ্ষ্ট ODI মেচত শিখৰ ধাৱানে ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে সো সেকেন্ড ODI মেচত ভাল প্ৰদৰ্শন কৰিব বুলি আশা থাকিল আৰু ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰ লগত মেট্ৰজুট কৰি খেলটোক আগুৱাই লৈ গৈছিল আৰু সফল হ'ব নোৱাৰিলে সেকেন্ড ODI মেচত যাতে ভাল প্ৰদৰ্শন কৰে আশা থাকে মিডল অৰ্ডাৰ হিচাপে খেলিব বিৰাট কোহলি অম্বাতি ৰায়ুডু আৰু MS ধোনি সো MS ধোনিয়ে ফাৰ্ষ্ট ODI মেচত ভাল প্ৰদৰ্শন কৰিছিল আৰু মেচটোক জয়লাভ কৰিবলৈ বহুত কষ্ট কৰিলে চেষ্টা কৰিলে আৰু নট আউট হিচাপে খেলি আছিলে যাতে অম্বাতি ৰায়ুডুৱে মেচটোত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে ফাৰ্ষ্ট ODI মেচত যাতে সেকেন্ড ODI মেচত ভাল প্ৰদৰ্শন কৰিব সেইবাবে ক্ৰিকেট ছুপাৰ ফেন্সৰ পৰা আশা থাকিল অলৰাউণ্ডাৰ হিচাপে খেলিব বিজয় শংকৰ আৰু কেদাৰ যাদৱ সো কেদাৰ যাদৱে ফাৰ্ষ্ট ODI মেচত বহুত ভাল প্ৰদৰ্শন কৰিছিলে নট আউট হিচাপে খেলি আছিলে আৰু মেচটোক আগুৱাই লৈ গৈ প্ৰাণী জয়লাভ কৰিবলৈ সক্ষম হয় মহেন্দ্ৰ সিং ধোনিৰ লগত কেদাৰ যাদৱে ভাল প্ৰদৰ্শন কৰিছে সব বলাৰ হিচাপে খেল প্ৰদৰ্শন দেখুৱাব কুলদীপ যাদৱ মহম্মদ শামী আৰু ভুৱনেশ্বৰ কুমাৰ কুলদীপ যাদৱে ফাৰ্ষ্ট ODI মেচত ভাল প্ৰদৰ্শন কৰি 2টা উইকেট লাভ কৰে বুমৰাহে 2টা উইকেট লাভ কৰে আৰু মহম্মদ শামীয়ে 2টা উইকেট লাভ কৰে সো বন্ধুসকল সেকেন্ড ODI মেচত ভাল প্ৰদৰ্শন কৰিব বলাৰসকলে বন্ধুসকল আপোনালোকে যদি মোৰ চেনেলটোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ যদি ভাল প্লেয়াৰজনৰ তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বন্ধুসকল এতিয়ালৈ ইমানেই আপোনালোকক লগ পাম বেলেগ এটা ভিডিঅ'ত ধন্যবাদ জয় অসম জয় হিন্দ